So hello guys, good morning and welcome back to my another video. আজি সকলোৱে জানে বিশ্বকৰ্মাৰ পূজা বুলি so বিশ্বকৰ্মাৰ পূজাৰ সকলোকে শুভেচ্ছা থাকিল। পূজা বুলি ক'লে কলগছটো মেইন so আমাক 4ডাল কলগছ লাগিব আৰু লগতে কলপাতো লাগিব অলপ। প্ৰথমতে এইখিনি যোগাৰ কৰি ল'ম পিছে so কলগছৰ ওচৰতো আহি পালোঁ কিন্তু কলগছ বিচাৰি পোৱা নাই বহুত লেতেৰা হয় আহিব মন নাযায় ইমান লেতেৰা ঠাইত so এডাল পালোঁ এইডাল আৰু 3ডাল লাগিল 3ডাল সিফালে আছে কিন্তু আনিব যোৱাটোহে মেইন কথা কোনে যাব ইমান লেতেৰা ঠাইত তো প্ৰথমতে এইডালকে কাটি লওঁ বদৰংগা বুলি ইয়াৰ নেক্সট দুডাল পালোঁ লৈ যা আৰু এডাল লাগে আমাক তেল পালোঁ কিন্তু এডাল অলপমান ডাঙৰ হ'লি চাওক অলপমান ডাঙৰ হ'ল চলি যাব কাম এতিয়া অলপমান কলপাত লাগিব কাৰণ পূজা কৰিলে কলপাত দৰকাৰ হয় আৰু হয়তো প্ৰসাদৰ খাম আমি কলপাতত চ' কলপাত অলপমান বিচাৰোঁ তো আমাৰ কলগছ আহি পাল এতিয়া ক'ত বনাম আমাৰ মন্দিৰটো মানে ঠাইটো পূজাত ইয়াৰ মণ্ডপটো এইখিনিতে বনালে ভাল হ'ব যেন পাইছোঁ এয়া মোৰ খৰাটোক আগতে ধুই লৈছোঁ ভালকৈ এয়া ভাগিনৰ চাইকেল ইয়াৰ পৰা ধুই দিছোঁ
কি এলেহুৱা বিজি বয় এয়া আমাৰ প্ৰসাদ পানী ৰেডি হৈ গ'ল এতিয়া আমাৰ পূজাখিনি বাকী আছে পূজাটো এয়া আমাৰ পূজাৰ কাৰণে ৰেডি হৈছে মোৰ দেউতা এয়া প্ৰসাদ খোৱা মানুহ আহি পাইছে আমাৰ ঘৰত কি নাম নাম কি আৰু তোমাৰ কি কংকন ৰাভা আৰু এবাৰ ক কি নাম গাইজ ঘৰত প্ৰসাদ পানী খাই কিনে এতিয়া ভাইটিটাৰ ঘৰত গৈ আছোঁ জ্ঞানদীপৰ ঘৰত প্ৰসাদ খাব মাতি আছে এৰা ভাগিনাৰ লগত ওলাইছোঁ মই এতিয়া বৰ্তমান ৰাস্তাতে আছে এতিয়া আমাৰ নতুন ব্ৰিজ হৈছে চাওক ৰিচেণ্টলি হৈছে এইখন কমপ্লিট তো গাইজ আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভাবিছোঁ আজি আৰু ইমান দীঘল নকৰোঁ ভিডিঅ'টো চাবলৈ বৰ পাব বেছি দীঘল কৰিলে চ' আজিলৈ ইয়াতে সামৰিছোঁ ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু নতুনকৈ আহিছে যদি মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব টাটা